নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰশ্মিজ গুড লাইফৰ আন এটি নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক কেঁচুৱা ল'ৰা ছোৱালীৰ প্ৰায় 12 মাহৰ পৰা খাব পৰা কেইটামান ৰেচিপি ইয়াতে আপলোড কৰিছোঁ। আপোনাৰ প্ৰতিটো আইটেমতে আপোনাৰ ঘিৰ ব্যৱহাৰ কৰিছোঁ। ঘি এনেকুৱা এটা বস্তু যাৰ গুণাগুণ বহুত। ঘি খালে সৰু ল'ৰা ছোৱালীৰ মগজুৰ বিকাশত বহুত সহায় কৰে। বোন ডেভেলপমেণ্ট হয়, মানে হাড় মজবুত হোৱাত সহায় কৰে। আইচাইট দুৰ্বল থকা মানুহৰ কাৰণে ঘি বহুত দৰকাৰী। সৰুৰ পৰাই যদি ঘিটো এনেকৈ পৰ্যাপ্ত পৰিমাণে খুওৱা যায়, এটা 1 বছৰীয়া বাচ্চা এটাৰ কাৰণে, শিশুৰ কাৰণে 1 চামুচ ঘি এদিনত যথেষ্ট, তাতকৈ বেছি এক্সিড কৰিব নালাগে। আৰু 6 পৰা 12 মাহৰ কাৰণে 4 টোপাল বা 5 টোপাল, তাতকৈ বেছি নহয়। আৰু এই প্ৰতিটো ৰেচিপিতে মই ঘি ব্যৱহাৰ কৰিছোঁ। ঘিৰ ফলত ইমিউনিটি বুষ্টাৰ হয় ঘিটো। ইয়াৰ ফলত আপোনাৰ জ্বৰ, কাহ, চৰ্দি অকণমান দূৰত থাকে। হঠাতে মানে কৰিব নোৱাৰে আৰু বেমাৰে দুৰ্বল কৰিব নোৱাৰে। খালে স্কিনৰ কাৰণেও ভাল। সৰু ল'ৰা ছোৱালীৰ ছালবিলাক মসৃণ হৈ থাকে। তো ঘিৰ বহুত গুণাগুণ আছে। তো তেনেকৈ বেড কলেষ্ট্ৰল নাইকিয়া কৰে, গুড কলেষ্ট্ৰল আহে। কিন্তু এক্সেছ ঘি খোৱাটোও বেয়া, তাৰ ফলত আপোনাৰ অত্যাধিক মেদ জমা হ'ব পাৰে যদি দীৰ্ঘদিন তেনেকৈ খায়। কিন্তু সদায় এটা নিৰ্ধাৰিত 1 চামুচকৈ ঘি 1 বছৰীয়া ল'ৰা ছোৱালীক খুৱাবই লাগে। এইটো মানে চায়েন্সে প্ৰুভ কৰিছে। তো মই মোৰ ৰেচিপিকেইটাত আজি এয়াই ব্যৱহাৰ কৰিছোঁ। চাওকচোন, চাই কেনে লাগে জনাব। নমস্কাৰ, সদায় হাঁহি থাকক। এটা ষ্টিলৰ পেনত অকণমান ঘি গৰম কৰি লৈছোঁ, আধা চামুচমান। তাতে অলপ 2 চামুচ আটা দি দিছোঁ। এতিয়া ঘনাই লৰাই থাকিম যাতে জ্বলি নাযায়। একেবাৰে চিম কৰি লৈ, যদি বেছি গৰম হয় তেতিয়াহ'লে অফ কৰিয়ে দিব। মাত্ৰ ৰঙচুৱা হোৱালৈকে ভাজিব মচমচীয়া আটাটো। এনেকৈ লৰাই থাকক। এতিয়া মই গেছৰ ফ্লেমটো অফে কৰি দিছোঁ, অলপ বেছি গৰম হৈ গৈছিল কাৰণে। তাৰপিছত লৰাই আছোঁ। এতিয়া মই মিহিকৈ আধা ফাল কাটি লৈছিলোঁ আপেল আৰু আটাটো এতিয়া এনেকৈ মিক্স কৰি দিলোঁ। পানী ঢালি দিছোঁ তাতে লগালগ। আপেলটো বেছি ভাজি থকা নাই। এতিয়া উঠাই দিছোঁ। কেমেৰাটো সঘনাই লৰি আছে, এইটো এভইড কৰিব অকণমান, কাৰণ ছোৱালীজনী লৈ বনাই আছিলোঁ। এনেকৈ উতলি আহিছে আৰু লৰাই থাকিব তলিত যাতে লাগি নাযায়। ঘি দিয়াৰ কাৰণে ইয়াত বৰ ধুনীয়া সুগন্ধ এটাও আহিব। এতিয়া মই অকণমান চেনি দিছোঁ। আপেলটো মিঠা যদি বেছি হয় তেতিয়াহ'লে বেছিকৈ চেনি নিদিব, চেনিটো পাৰিলে কমাই দিব যিমান পাৰে। নেচাৰেল যিটো মিঠা হয় সেইটোৱেই সিহঁতৰ কাৰণে যথেষ্ট। এতিয়া মই এটা ইলাচি দি দিছোঁ ফালি পেলাই, ধুনীয়া টেষ্টৰ কাৰণে। ল'ৰা ছোৱালীয়ে অকণমান বেলেগ কিবা এটা টেষ্ট পালেহে ভাল পায়। এনেকৈ থপথপীয়া হোৱাৰ পৰা লৈকে লৰাওক, নমাই। এতিয়া এনেকৈ নমাই দি তাতে 2 চামুচ মই লেক্ট'জেন দি দিছোঁ। গাখীৰ এড কৰা নাছিলোঁ যে আগতে, তো তাই যিটো গাখীৰ খায় সেইটো লেক্ট'জেনে তাতে দি দিছোঁ। মিক্স কৰি ধুনীয়াকৈ গুলি দিব। বেছি গৰমে গৰমে গুলিলে গোট মাৰি দিব। অকণমান ঠাণ্ডা হোৱাৰ পিছত মিলাই দি পৰিৱেশন কৰক। লাঞ্চত বনাম আজি মই মাইনাৰ কাৰণে খিচিৰি। তো তাৰ কাৰণে মই মোৰ
তৰকাৰী বনাওঁতে ভেজিটেবল যি যি লৈছিলোঁ তাৰে অলপ অলপ লৈ লৈছোঁ। ৰঙালাও, স্কোৱাছ, আলু দুচুকল, বিলাহী অকণমান, গাজৰ এটা সৰু চাই কুটি লৈছোঁ, ফুলকবি 2 পিচ, মটৰ লৈছোঁ, পিঁয়াজ, নহৰু দুফুটা, আদা অকণমান আৰু ধনিয়া। আৰু এইফালে জহা চাউল 1 মুঠি আৰু মগু দাইল আৰু মচুৰ দাইল মিক্স কৰি এমুঠি তিয়াই থৈছিলোঁ। 20 মিনিটমান তিয়াই থৈ দিছিলোঁ মই। তো কথাটো হ'ল মই অকণমানহে বনাম, যিটো এবাৰহে খাব পাৰি, কাৰণ সৰু বাচ্ছাই একেখিনি খানাকে দুবাৰ 3বাৰ এনেকৈ খাবলৈ বেয়া পায়। তো সেইকাৰণে এইটো হ'ব এবাৰৰ কাৰণে খানা। তো আহক এতিয়া মই দেখুৱাওঁ কেনেকৈ বনাওঁ। সৰু কুকাৰ এটা ভালদৰে ধুই লৈ শুকান হ'বলৈ দিছোঁ। তাৰপাছত মই ইয়াতে অকণমান ঘি এড কৰিম। ফ্লেমটো একদম চিমত দি ল'ম, নহ'লে জ্বলি যাব পাৰে। জ্বলা খাদ্যটো একেবাৰে ভাল নহয়। অকণমান ঘি দি দিলোঁ। এতিয়া 2টামান পাঁচফোৰণ। সৰু ল'ৰা ছোৱালী বুলিয়েই যে একো নিদিব, সিদ্ধ খানা খাব এনেকুৱা কথা নহয়। তেওঁলোককো টেষ্ট প্ৰয়োজন, তেতিয়াহে খাই ভাল পাব। এতিয়া পিঁয়াজ দি দিম। তাৰপিছত গোটেই পাচলিবোৰ দি দিম। এতিয়া চাউল আৰু দালিখিনি দি দিলোঁ। দেখিছেনে ইমান ধুনীয়া কালাৰফুল বস্তু দেখা পালেই বাচ্ছাই খাব। সিহঁতক সদায় নতুনত্ব লাগে। এতিয়া নিমখ দি দিলোঁ অকণমান, বহুত বেছি নহয়। নিমখ আৰু চেনিটো পৰাপক্ষত অলপ কমাই দিব চেষ্টা কৰিব, সেইটোৱে অভ্যাস গঢ় লৈ উঠে। যিমানেই কম চুগাৰ আৰু চল্টৰ ইনটেক কৰাব, সিমানেই স্বাস্থ্যৰ কাৰণে ভাল। এতিয়া বেছি ভাজি নাথাকোঁ, ডাইৰেক্ট পানী ঢালি দিম মই। ফিল্টাৰৰ দুবাটি পানী ঢালি দিব লাগিব ইয়াতে। ইয়াত মই 2.5 বাটিমান দিলোঁ পানী, আৰু 1 চিকুট হালধিও দিছোঁ। এতিয়া একেবাৰে শেষত বিলাহী, ৰুকি থোৱা আদা, আৰু ধনিয়া পাতটো দি কুকাৰটো বন্ধ কৰি দিম, আৰু একেবাৰে হুইচেল আহিবলৈ দিম 10-12টামান। 9ৰ পৰা যদি 12 মাহৰ বাচ্ছা হয়, তেতিয়াহ'লে এইটো ঠাণ্ডা হোৱাৰ পাছত মিক্সিত মাৰি পিনি পিউৰি টাইপ কৰি খুৱাব পাৰে। কিন্তু যদি প্ৰায় দাঁতবোৰ আহি গৈছে, তেতিয়াহ'লে এনেকৈ খুৱাব পাৰিব। এতিয়া আমি হুইচেল মাৰি দিম। থাৰ্ড ৰেচিপিটো মোৰ এটা পকৰি হয়, আলু আৰু মটৰৰ। এতিয়া ৰেচিপিটোৰ কাৰণে লাগিব এটা আলু ৰুকি লৈছোঁ, ৰুকি লৈ ধুই ধুনীয়াকৈ চেপি লৈছোঁ। এডাল হৈ থাকিব এনেকৈ। আৰু আধা বাটিতকৈ কম মটৰ লৈছোঁ, 1 কাপ পানী লৈছোঁ, আৰু বেচন এচামুচ আৰু 2 চামুচ পিঠাগুড়িও লৈছিলোঁ, এইটো দেখুওৱা নহ'ল। এতিয়া এটা চচপেনত পানী গৰম কৰি উঠাই দিছোঁ। নিমখ এচিকুট দি বইল হ'বলৈ দিলোঁ প্ৰায় 5 মিনিট সময়। মটৰখিনি আগতে উঠাই দিছোঁ।
যেতিয়া উতলি আহিব এতিয়া তাতে আলুখিনি ৰুকি লোৱা আলুখিনি দি দিলোঁ। এনেকৈ বইল হৈ আহি থপথপীয়া হ'লে আপোনালোকে গম পাব। এটা মটৰ উলিয়াই বা এনেকৈ তাতে হেঁচি চালেই গম পাব। যদি সিজি আহিছে তেতিয়াহ'লে গেছটো নমাই দিব লাগিব। তাৰপিছত এনেকৈ বাতি এটাত লৈ এতিয়া তাতে এচামুচ বেচন আৰু 2 চামুচ পিঠাগুড়ি এড কৰি দিলোঁ। অকণমান হালধি দিছোঁ। এতিয়া এটা কেৰাহীত অকণমান তেল গৰম হ'বলৈ দিছোঁ আৰু অলপমান 1 চিকুট আধা চামুচতকৈ কম ঘি দি দিছোঁ। ঘি দিলে ইয়াৰ টেক্সচাৰটো বৰ ধুনীয়া আহে, কালাৰটো মাইল্ড হয়। তাতে ঘিটোতো জৰুৰীয়ে আৰু এতিয়া এনেকৈ ভাজি ল'লোঁ মই চিমত দি পিনি। কম জুইত দি ভাজি থাকিব লাগিব যাতে দেৰি নাযায়। কিন্তু এইটো লক্ষ্য ৰাখিব লাগিব যে সম্পূৰ্ণভাৱে সিজি যায়। সিজি গ'লেহে এইটো ল'ৰা ছোৱালীয়ে খাব পাৰিব। এয়া ভাজি আছোঁ। এয়া হৈ গ'ল আপোনাৰ আলু আৰু মটৰৰ পকৰি। কেঁচুৱাতে দি চাবচোন, খাই ভাল পাব।